সো গাইজ সকলোকে সুপ্ৰভাত জনাইছোঁ। অনুপম ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোৰে স্বাগতম জনাইছোঁ। আজি আমি যাম গুৱাহাটীলৈ, তাত চলি থকা অসম গ্ৰন্থমেলালৈ। সেইবাবে ইয়াত আমি আহিছোঁ ঘগ্ৰাবাৰী ৰেল ষ্টেচনত। আমি ট্ৰেইনেৰে যাম। চ' গাইজ চাই থাকক। মোৰ লগত আছে মোৰ বন্ধু অজয়। চ' গাইজ আমি ট্ৰেইনৰ পৰা নমিলোঁ। এতিয়া আমি ফুটপাথেৰে খোজকাঢ়ি আহিছোঁ। এতিয়া আমি দীঘলী পুখুৰী পাৰ পাইছোঁ। এনেদৰে আমি গৈ আছোঁ গ্ৰন্থমেলালৈ। চ' চাই থাকক গাইজ। চ' গাইজ খুব গৰম লাগিছে, মোৰ জেকেটটো খুলি ল'লোঁ। আমি মানে চিটি বাছত অহা নাই আৰু এই ফুটপাথে খোজকাঢ়ি আহি আছোঁ। এতিয়া আমি শিলপুখুৰী পালোঁ আৰু অকণমান গৈ চানমাৰী ব্ৰিজ পাম, তাৰপিছত আমি গ্ৰন্থমেলা পাম। ত' গাইজ এয়া সুন্দৰ, কিন্তু আজি গুৱাহাটীত অলপ মানে গাড়ী চাড়ী কম আছে আৰু কিয় বা গম পোৱা নাই। আৰু দোকান বৰ ভালকৈ খোলা নাই আৰু মানে গাইজ। এতিয়া আমি এইখিনি আপোনাৰ শিলপুখুৰী পালোঁ। ত' গাইজ ভিডিঅ'টো চাই থাকিব। ত' গাইজ এয়া হৈছে আপোনাৰ টিকট কাউণ্টাৰ। ত' আমাক ত' গাইজ এয়া আমি টিকট কাটি আছোঁ। টিকট কাটিব লাগিব। ত' গাইজ টিকট আমি টিকট ল'লোঁ দুটা, তাৰপিছত মোৰ টিকট লোৱা হ'ল। চ' গাইজ আমি আহিলোঁ এনেদৰে। ত' এয়া এনেদৰে আমি প্ৰৱেশ কৰিলোঁ। ইয়াত আমাৰ টিকট চেক কৰিব। ত' ফাইনেলি আমি গ্ৰন্থমেলাত প্ৰৱেশ কৰিলোঁ। চ' গাইজ সেইবোৰ দিছে আপোনাৰ কিতাপৰ দোকান। আমি প্ৰৱেশ কৰিম। এতিয়া আমি এনেই বাহিৰৰ পৰা অলপ চাই লৈ আছোঁ কিতাপৰ দোকানবোৰ। চ' আমি পিছত মানে অলপ পিছত আমি প্ৰৱেশ কৰিম কিতাপৰ দোকানবিলাকত। এতিয়া আমি প্ৰৱেশ কৰা নাই, বাহিৰৰ পৰা চাই আছোঁ। এনেকুৱা কিতাপৰ দোকান, এতিয়া কিতাপৰ দোকান। ত' আমি অলপ পিছত প্ৰৱেশ কৰিম দোকানবিলাকত। এতিয়া আমি এনেদৰে চাই আছোঁ কিতাপ দোকানবিলাক চাই আছোঁ গাইজ। অলপ পিছত আমি প্ৰৱেশ কৰিম দোকানবিলাকত। তো চাওক গাইজ, এতিয়া আপোনাৰ মানুহ কম আছে আৰু গ্ৰন্থমেলাত, তথাপি কিতাপ দোকানবিলাক ভৰ্তি হৈছে কিতাপেৰে। চ' এইটো আমাৰ জন্মনি দাস দাদাক আমি এতিয়া লগ পালোঁ। আমি তেখেতৰ সৈতে কথা পাতিম। আমি বহুখিনি সময় বহিম আৰু কথা পাতিম। প্ৰথমতে এয়া চাই লওক, এয়া যথেষ্ট সংখ্যক কিতাপ দোকান আহিছে ইয়াত এইবালি। চ' গতিকে আমি প্ৰত্যেকখন দোকানত সোমাব নোৱাৰিলেও কিছু দোকানত আমি হয়তো সোমাই কিনে আমি কিতাপবিলাক চাম আৰু আমি এখেত আছে আৰু আমি ধুনীয়াকৈ চাম, হেৰি কৰিম। এয়া সুন্দৰ কিতাপৰ দোকান আহিছে। এয়া বুক ষ্টল আছে, ধুনীয়া বুক ষ্টল আহিছে। আহিছে এইখন আছে ভাল কিতাপৰ দোকান। 500 বুকছ আহিছে। চ' গাইজ এতিয়া আমি আহিলোঁ 500 বুক ষ্টললৈ। ইয়াত আছে যথেষ্ট সংখ্যক কিতাপ আছে। এইবোৰ আছে ইয়াতে। চ' আপোনালোকে চাব পাৰে। এয়া আছে আপোনাৰ পঁইতাচোৰা নে কি কয় এইটো, পঁইতাচোৰা গতিবিধি। আৰু এয়া আছে সেইবোৰ কিতাপ আছে। ধুনীয়া কিতাপ আছে। আচ্ছা দাদা, আপুনি গ্ৰন্থমেলালৈ আহি কেনেকুৱা পালে? ভাল লাগিছে, খুব ভাল লাগিছে। আপুনি কিবা ল'লে নে? মই ইয়াত প্ৰথম আহিছোঁ, সোমাইছোঁ ল'বই আৰু ন? আচ্ছা ঠিক আছে বাৰু। ইয়াত কিতাপবোৰ আছে, ইয়াতে চাই ল'ব। ইয়াত 500 বুকছৰ ইয়াত এনেকুৱা ধৰণৰ কিতাপবোৰ এওঁলোকে প্ৰকাশ কৰিছে। 500 কাম কৰা জন্মনি দাস, তেওঁ মোৰ দাদা হয়। তেওঁৰ মোৰ খুব ভাল সম্পৰ্ক, এটা বহু পুৰণা সম্পৰ্ক। তেওঁৰ দোকানত সোমাইছোঁ। এয়া আছে মিণ্টুল হাজৰিকাৰ আছে আপোনাৰ হালধিঘাট ভাল এজন কবিতা, ভাল অনুবাদক। এয়া মোৰ লগত আছে জন্দা। দাদা কেনেকুৱা আপোনাৰ বিক্ৰী কেনেকুৱা আছে? ভালে আছে বিক্ৰী? আৰু আপোনাৰ যিখন যে আছে আপোনাৰ কৈলাশ টকাৰী, এইখনৰ বিক্ৰী কেনেকুৱা আছে? ভাল আছে। ঠিক আছে, থেংক ইউ। তো গাইজ এইমাত্ৰ আহি পেলাই আমাৰ মৰমৰ কবি ৰঞ্জিত পাটগিৰি
দাদা তেখেতৰ পৰা মই অসম গ্ৰন্থমেলাৰ বিষয়ে দুআষাৰমান জানিব বিচাৰিম। এয়া মোৰ ঘৰত আছে ৰঞ্জিত পাটগিৰি দাদা, কওক দাদা। গ্ৰন্থমেলা কি গুৱাহাটী গ্ৰন্থমেলাত আৰম্ভণিৰ পৰা এতিয়ালৈ যথেষ্ট মানুহ, সেই হিচাপে বিক্ৰীও ভাল। গোটেইবিলাক বিপণী প্ৰায় 150 শতাধিক এইবাৰ বিপণী আহিছে। বিভিন্ন দেশৰ আছে, দেশৰ বাহিৰৰ আছে, বাংলাদেশ বা ৰাজ্যৰ বিভিন্ন স্থানৰ বিপণী আহিছে ইয়াত। গতিকে চবৰে বিক্ৰীটো ভালেই পাইছোঁ এইবাৰ। আপোনাৰ নতুন কিবা আছে নেকি? ইয়াতে কাব্যপুথি আছে, এই ভাষা প্ৰকাশনে কৰিছে ছেফটিবিন 500 জনত বিক্ৰী কেনেকুৱা? বিক্ৰী ঠিকেই আছে আৰু কবিতা পুথি হিচাপে বিক্ৰী যিমানখিনি যায় এইখিনি আৰু বেছিটো আশা কৰিব নোৱাৰি। কবিতা পুথিত এইখনতো নভেল নহয় বা গোটেই কবিতা পুথি আৰু গৈ আছে। লগ বন্ধুখিনি চাই চিনাকি যিখিনি আছে, মোৰ যিখিনি পাঠক আছে তেওঁলোকে লৈ আছে, ভালেই আৰু। ঠিক আছে বাৰু, ভাল লাগিল আপোনাৰ পৰা এই কথাখিনি জানি কিনে ভাল লাগিল। চ' গাইজ, এতিয়া আমি দোকানবিলাকৰ ভিতৰলৈ সোমাইছোঁ। চ' এনেধৰণৰ কিতাপবোৰ ইয়াত পোৱা যায়। চ' গাইজ, আপোনালোকে কিতাপবোৰ আহি সংগ্ৰহ কৰিব, বেছি দিন নাই আৰু মাজতে এটা দিন আছে গাইজ। আৰু সেয়া মোৰ বহু পুৰণা বন্ধু, ইয়াৰ লগত এটা সম্বন্ধ। আৰু যি নহওক, বহুত ধৰণৰ কিতাপ ইয়াত ওলাইছে, আপোনালোকে সংগ্ৰহ কৰিব। আৰু মানুহবোৰো ক্ৰমশ আহিব ধৰিছে কিতাপ কিনিবলৈ। চ' বিভিন্ন ধৰণৰ সাহিত্য প্ৰেমী মানুহ আহিছে কিনিবলৈ। কেনে পালে ইয়াত কিতাপ লৈ কিনে? এতিয়ালৈ কিনা নাই, কিনিব? ঠিক আছে বাৰু। বিভিন্ন ধৰণৰ ইয়াত আপোনাৰ কিতাপ ওলাইছে, আগ্ৰহী পাঠকবোৰ ইয়াত আহিছে কিতাপ লোৱাৰ কাৰণে। চাওক, ভালেখিনি কিতাপ অসম গ্ৰন্থমেলা চানমাৰি। আমি এতিয়া সোমাইছোঁ JS পাব্লিকেশ্যনত আমি সোমাইছোঁ। সেইবোৰ কিতাপবোৰ দেখুৱাইছোঁ আপোনালোকক, সংগ্ৰহ কৰিব পাৰে। JN পাব্লিকেশ্যনৰ কিতাপ আপোনালোকে সংগ্ৰহ কৰিব পাৰে। আৰু বেছিদিন নাই, মাজত এটা দিন আছে, আপোনালোকে কিতাপসমূহ সংগ্ৰহ কৰিব পাৰিব। এখন আছে আপোনাৰ গেৰিলা কিতাপ, এখন আছে। সুন্দৰ সুন্দৰ কিতাপ আছে। মানুহে কিতাপ পঢ়া আৰম্ভ কৰক, ভাল হওক, সকলোৱে কিতাপ পঢ়ক। আপোনালোকে ল'লে, আপোনালোকে মানে ল'লেনে? আচ্ছা, ঠিক আছে। এয়া কিতাপ আছে, সুন্দৰ সুন্দৰ আছে, কিতাপ আছে, পঢ়িব পাৰিব। আপোনাৰ পঢ়ুৱৈ ইয়াতে পঢ়িছে এই কিতাপবোৰ, সুন্দৰ পৰিৱেশ এটা, ভাল লাগিল। ঠিক আছে বাৰু, এয়া সুন্দৰ সুন্দৰ কিতাপ আছে ইয়াতে, এয়া চাই লওক। এয়া সুন্দৰ সুন্দৰ কিতাপ আছে। গ্ৰন্থমেলালৈ যিহেতু আহিছোঁ, আপোনালোকে বহুত কিতাপ দেখিবলৈ পাব। এয়া কিতাপ আছে। আমি শেষত যাওঁতে কিতাপ নিম বাৰু। বৰ্তমান আমি কিতাপবোৰ চাই আছোঁ। এয়া কিতাপবোৰ চাই আছোঁ। সুন্দৰ সুন্দৰ কিতাপ ইয়াত ওলাইছে। এয়া সেইবোৰ কিতাপ চাই ল'ব। বাইদেউ, কেনেকুৱা বিক্ৰী? আচ্ছা, তথাপি চলি আছে আৰু। ঠিক আছে। হয় হয় হয়, ঠিক আছে, ধন্যবাদ। ঠিক আছে। এয়া আমি আমাৰ পাব্লিকেশ্যনলৈ আহিছোঁ। ইয়াত আমি কিছু সংখ্যক আপোনালোকক কিতাপ দেখুৱাম। এয়া আছে আপোনাৰ সুন্দৰ সুন্দৰ কিতাপ আছে, আপোনালোকে
তো গাইজ এতিয়া সোমাইছোঁ আমি আগবাগ যিটো হেৰি আগবাগ নামৰ যিখন গ্ৰন্থালয় তাত আমি সোমাইছোঁ। এতিয়া আমি তাৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আগবাগত আমি সোমাইছোঁ। এয়া সুন্দৰ সুন্দৰ কিতাপ থোৱা আছে। দাদা আপোনালোকৰ যে আজি এই অসম গ্ৰন্থমেলা, এই অসম গ্ৰন্থমেলাত আজি বহুদিন ধৰি আপোনালোকে ইয়াতে আছে। চ' কেনেকুৱা হৈছে আপোনালোকৰ বিক্ৰী ভাল হৈছে? আৰু RG পাব্লিকেশ্যন। চ' এবাৰ আমি গাইজ আহি পাইছোঁ RG পাব্লিকেশ্যনৰ দোকানখনলৈ। ইয়াত আমি আপোনালোকক যথেষ্ট সংখ্যক আপোনালোকলৈ কিতাপ দেখুৱাম। গতিকে চাই লওক গাইজ, ইয়াত কিতাপবোৰ আছে ইয়াতে এনেকৈ সুন্দৰভাৱে। আপোনালোক আহক আৰু কিতাপ কিনক গাইজ, ভাল লাগিব। ইয়াত সুন্দৰ সুন্দৰ কিতাপবোৰ থোৱা আছে, কিন্তু ইয়াত বেছিভাগ ইংলিছ কিতাপ আছে। যিসকলে মানে ইংলিছ ভাল পায়, মানে ইংলিছ বুজি পাই ভাল পায়, পঢ়ি শুনি ইংলিছ আয়ত্ব কৰিব পাৰে, তেওঁলোকৰ বাবে ভাল হ'ব। কিন্তু মই আৰু ইংলিছ বিশেষ নাজানো, আমি অসমীয়া মিডিয়ামত পঢ়া মানুহ, গতিকে ইংলিছৰ প্ৰতি বিশেষ আমাৰ নাই মোৰ। যি কেইদিন আপোনালোকৰ এই হৈ গ'ল মানে অসম গ্ৰন্থমেলা, ইয়াত আপোনালোকৰ বিক্ৰী কেনেকুৱা হৈছে? ভাল হৈছে। কিন্তু মই আহি কি দেখাবলৈ যে ইয়াত অলপ ইংৰাজী কিতাপ অলপ বেছিকৈ আছে। ইংৰাজী কিতাপ অলপ আছে, ভালখিনি আছে। মই আহি দেখাবলৈ। চ' এনেই বিক্ৰী পত্ৰ ঠিকে আছে ন? কিন্তু বহুতে আৰু ইংৰাজী কিতাপ বুলি ক'লে অলপ ভয় খায়। অসমীয়া আছে, কিন্তু সৰহভাগ যদি চাব যাওঁ যথেষ্ট ভাল লাগিল। কাৰণ বহুতে ইংলিছ কিতাপ বিচাৰি আহেতো, স্পেচিয়েলি আহে ন বিচাৰি। চ' গতিকে এইখন যে আছে RG পাব্লিকেশ্যন, গতিকে ইয়াতে দেখাব ভাল লাগিল। হয়তো এইটো মোৰ চেনেলৰ জৰিয়তে হয়তো ৰাজবাসীক মই দেখাব পাৰিম। চ' বিক্ৰী এয়া এইবাৰ আমি সোমাইছোঁ জ্যোতি প্ৰকাশন। তো গাইজ এয়া চাওক, এয়া জ্যোতি প্ৰকাশনত আমি সোমাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ কিতাপ, স্বাস্থ্যৰ কথা আছে। স্বাস্থ্যৰ কথা কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰে। এইটো স্বাস্থ্য যিহেতু মেইন, স্বাস্থ্যটো আপোনালোকে এই কিতাপখন সংগ্ৰহ কৰিব পাৰে। স্বাস্থ্য কথা, ডক্টৰ ভূপেন শইকীয়া। তো গাইজ এইবাৰ আমি আহিছোঁ চিলড্ৰেনছ বুকলৈ। নিউ দিল্লী চিলড্ৰেনছ বুক ইয়াত আছে। আপোনালোকে যিমান সংখ্যক পাৰে ইয়াত মানে সৰু সৰু ল'ৰা ছোৱালীৰ কিতাপ পাব। ভিন্ন ভিন্ন ৰুচিৰ কিতাপ ইয়াতে পাব আপোনালোকে। ইয়াত আহিছোঁ ইয়ালৈ। চ' সেয়া আছে, এইবোৰ কিতাপ শাৰী শাৰীকৈ থোৱা আছে। চ' গাইজ আপোনালোক নমস্কাৰ। আপোনালোকৰ যি আজি ভালেকেইদিন ধৰি হ'ল আপোনাৰ গ্ৰন্থমেলা, ইয়াত আপোনালোকৰ বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? মোটামুটি ঠিকে আছে। আচ্ছা। আৰু আপোনাৰ ধৰক এই দিনত মানুহ অকণমান কম হয়, গম পাইছোঁ। মই আহি পৰিৱেশটো গম পাইছোঁ। দিনত মানুহ কম হৈছে অলপ সন্ধিয়া মানুহ চানুহ ধৰক অফিচ চফিচ ছুটি কৰি মানুহবিলাক আহি যায়। তেওঁবাৰ ধন্যবাদ থাকিল আপোনালোকলৈ। গাইজ এয়া হৈছে অসম গ্ৰন্থমেলাৰ পৰিৱেশ। আমি ইয়াত আছোঁ। এতিয়া ভালে সংখ্যক মানুহ আহি উপস্থিত হৈছে এয়া অসম গ্ৰন্থমেলা। চ' সেয়া আমি গ্ৰন্থমেলাত আহি দেখাবলৈ বিভিন্ন ধৰণৰ কলম আছে, কিবা কিবি বস্তু ওলাইছে। ইয়াত ডায়েৰী নে কি কয় দাদা? ডায়েৰী, নোটবুক আছে ইয়াতে ওলাইছে। চ' এইবোৰ আমি বিভিন্ন ধৰণৰ বস্তু দেখা পালোঁ। এয়া কলম আছে, এয়া সুন্দৰ সুন্দৰ কলম আছে ইয়াতে। চ' এয়া দামী কলম আছে। আমি নৰো এইবোৰ ইউজ কৰিব, আমাৰ পইচা পাতি কম আছে, নৰো। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কলম আছে, এয়া সুন্দৰ সুন্দৰ কলম আছে। এয়া নোটবুক বুলি এখেতে ক'লে এইবাৰ, ভাল লাগিছে। ঠিক আছে। এইটো কি? এইটো নিপ পেন। আচ্ছা, মানে বুক ফেয়াৰত কিতাপৰ লগতে অলপ ঘূৰাকিওতো লাগে। হয়। লাহে লাহে পাহৰি গৈছে মানুহে। নিপ পেন এইটো পাহৰি গৈছে, সেইকাৰণে এইবাৰ বৰ্তমানতো এইটো বন্ধ হৈছে প্ৰায়। প্ৰায় বন্ধ নিচিনা হৈছে। সেইকাৰণে মানুহে ল'ৰা ছোৱালীয়ে যে আহি পেলাই দেখা পায় ফাউণ্টেন পেন আছে মাৰ্কেট। হয় এইটোৱে কিনক নিকিনক সেই ডাঙৰ কথা নহয়। হয়, ঠিক আছে বাৰু, ধন্যবাদ। তো গাইজ এইটো হৈছে অসম গ্ৰন্থমেলাৰ কাৰ্যালয়। তো ভাল লাগে। আমি যিহেতু দিনত আহিছোঁ, মানুহ যথেষ্ট কম আছে, তথাপি গ্ৰন্থমেলালৈ আহি ভাল লাগিছে। চ' গাইজ আমি গ্ৰন্থমেলাৰ পৰা বিদায় ল'লোঁ। আমি ইয়াতে 10খন কিতাপ কিনিলোঁ, বসুমতাৰী আৰু মই। চ' এতিয়া আমি গ্ৰন্থমেলাৰ পৰা বিদায় লৈ আমাৰ 5:30 বজাত ট্ৰেইন এখন আছে।
গতিকে আমি ট্ৰেইনখন ধৰিব লাগিব গতিকে আমি ইয়াত অলপ কিবা খাই লৈ মিলি কিনে আমি ইয়াৰ পৰা বিদায় ল'ম মানে অলৰেডি বিদায় ল'লোঁ আৰু চ' এতিয়া আমি অলপ কিবা খাই ল'ম তো গাইজ সেয়া আমি গুৱাহাটীৰ পৰা আহি পালোঁ বুধবাৰৰ পৰা তো গাইজ ভাল লাগিল গাইজ এইখিনি আৰু